নমস্কাৰ, মনটো সোণাল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সোণাল কছাৰী সাহিত্য সভা দ্বিবাৰ্ষিক অধিৱেশন 3দিনীয়া কাৰ্যসূচীৰে পাতিছে। আজি শেষৰটো দিন আৰু আমি 3জনে তালৈকে গৈ আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। আমি ওচৰতে পাই গ'লোহে, ফাইনেলি আহি পালোঁ। এখন ক'ৰ আহিছা তোমালোকে? মাইছা ক'ৰ আহিছা? চেষ্টা কৰ হাই এটা দি দিয়া। ট্ৰেডিশ্যনেল যিবিলাক বস্তু আগতে, কিন্তু সেইবিলাক বস্তু আজিকালি দেখি নোপোৱা হৈছে আৰু এনেকুৱা এটা বস্তু লৈ আহিছে আমাৰ মাজত। আৰু এইফালে আছে বাইদেউ নমস্কাৰ। বাইদেউ আহিছে খোৱাঙৰ পৰা ন, মানে এইবিলাক ট্ৰেডিশ্যনেল বস্তু লৈ আহিছে খুব ধুনীয়া। আৰু আজিকালি এইবিলাক বস্তু দেখি নোপোৱা হৈছে, আমাৰ মাজত হেৰাই গৈছে। আৰু এইফালে আছে মেধৰা বুলি কয়। এইখন আগতে মৌজাদাৰসকলে বহিবলৈ ব্যৱহাৰ কৰিছিল। যিবিলাক আহে কাপোৰ এইবিলাক বৰ কাপোৰ ন? মানুহে কম্বল আছিলে যে গৰমত ঠাণ্ডা ল'বৰ কাৰণে এখন ব্যৱহাৰ কৰিছে। এই চাইডৰ হয়, এইখন এৰী আৰু মুগা ৰিহা হয়। এইবিলাক হিংসা মেখেলা হয়, এইবিলাক পুৰণি দিনৰ হিংসা মেখেলা এইবিলাক। এইখন আছে খনীয়া গামোচা। এইখন দৰাইসকলে আমাৰ সোণাল কছাৰী দৰাইসকলে ব্যৱহাৰ কৰে। এইখন আছে খনীয়া গামোচা। এইখন আমাৰ খনীয়া কাপোৰ হয়, এইখন আমাৰ দৰাই ব্যৱহাৰ কৰে। দৰা ব্যৱহাৰ আৰু আই নামত আমাৰ যেতিয়া মানে আসন পাতে খনীয়া কাপোৰ দুপৰ গামখাৰু লাগে তাৰমানে। আৰু এইটো চাগে গুটুং চোলা, গাটুং চোলা, ৰিহা। এইফালে আৰু দেখিছোঁ এইখন চাগে ৰিহাৰ আছে। এইবিলাক থুৰীয়া, হেন্দু টেমাৰ, আগতে মহিলাসকলে এইবিলাক খুটুনা চিনি পাইছেই। বৰকাহী, বৰবাতি, এইফালে এইটো হাতী খুজীয়া বাতি। আজিকালি এইবিলাক নাইকিয়াই হৈছে আৰু এইফালে ধন্যবাদ দাদা ইমান বহুত চিনাকি কৰাই দিয়াৰ বাবে। আৰু এইফালে আছে বহুত কাঁহৰ, কলচী, কলচী ন, পিতলৰ এইবিলাক ন।
আপুনি খুৰাঙৰ হয় আৰু এইফালে আছে কাপোৰ খোৱা জপাৰ অঁ কেৰাহী ঢাকনি হয় হয় এখন ভোৰতাল এইটো হাতী দাঁতৰ এইটো ক'ত ব্যৱহাৰ কৰিছিলে এইটো কেনেকৈ ব্যৱহাৰ কৰিছিলে এইটো অঁ হয় 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 আৰু এইফালে এখন বিন চাগে বিন এইখন তোলা চালনী আজিকালি চিনিয়ে নাপায় এইবিলাক এইফালে ঢোল মৃদং সেইটো আছে আৰু সেইবিলাকতো চিনি পায় গান লগাই দিয়া পানী ঢলা হ'ব গান লগাই আমাৰ এইফালে মাছমৰীয়া আইডা দিয়া গোলাবাৰী চিঞৰিব লাগে ভাল নালাগে হুলস্থুল লাগে
দৰা ক'ৰপৰা আহিছে বা ওচৰ গাঁও আছে কইনা অঁ গাঁৱৰে মই ভণ্টিতে ক'ৰপৰা আহিছা ক'ৰপৰা আহিছা 2 নং হেৰি কেনেকুৱা লাগিছে একজন আমার মন থেকে গানটা গাইতে Oh,